তিনিটা সবচেয়ে ডাঙৰ মিষ্টেক যিবোৰ ইণ্টাৰভিউৰ সময়ত আমাৰ অসমৰ কেণ্ডিডেটছে কৰে। আপোনাক ইণ্টাৰভিউৰ কাৰণে মাতে বা অনলাইন ইণ্টাৰভিউ আপোনাৰ কাৰণে শিডিউল হয়, কিন্তু আপুনি জবটো নাপায়। ইয়াৰ কাৰণে এইটো নহয় যে আপুনি অসমৰ পৰা সেইকাৰণে আপুনি জব পোৱা নাই, সেইটো নহয়। ইণ্টাৰভিউৱাৰে কেতিয়াও আপোনাৰ মাৰ্কছ কিমান পাইছে বা আপুনি কি কিতাপবোৰ জানে সেইবোৰ বেছি নাচায়। ফাৰ্ষ্ট অফ অল ইণ্টাৰভিউ এইটোৱে চায় যে আপুনি প্ৰপাৰ কমিউনিকেট কৰিব পাৰি আছে নে নাই। আপোনাক যি জব ৰোলৰ কাৰণে লৈ আছে সেইটোৰ বিষয়ে আপুনি প্ৰপাৰলি ক'ব পাৰিছে নে নাই, প্ৰপাৰলি আপোনাৰ আণ্ডাৰষ্টেণ্ডিং আছে নে নাই। যদিও আপুনি সেইটো জবৰ বিষয়ে জানে, প্ৰপাৰলি এক্সপ্ৰেছ কৰিব পাৰিছে নে নাই। ছেকেণ্ডলি, আপুনি ডেফিনেটলি তাতে ক'ব যে আই এম এ হাৰ্ড ৱৰ্কাৰ চ' ইণ্টাৰভিউত চবেই কয় যে মই হাৰ্ড ৱৰ্কাৰ হয়, কিন্তু ইয়াৰ কাৰণে আপোনাৰ হাতত কিবা এক্সাম্পল থাকিব লাগিব, আপোনাৰ পাষ্ট ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, বা আপুনি যদি ফ্ৰেছ কেণ্ডিডেট হয় কলেজ লাইফত বা স্কুল লাইফত, নিশ্চয় তেনেকুৱা ডেফিনেটলি কিবা আপুনি হাৰ্ড ৱৰ্ক ৰিলেটেড তেনেকুৱা টাইপৰ কাম কৰিছে। থাৰ্ড যিটো সবচে ডাঙৰ মিষ্টেক, জিৰ' ৰিচাৰ্চ। বাই যিটো কোম্পানীৰ কাৰণে আপুনি ইণ্টাৰভিউ দিব গৈ আছে, এটলিষ্ট ইণ্টাৰভিউৰ আগদিনা আপুনি সেই কোম্পানীৰ ৱেবছাইটত যাওক, সেই কোম্পানীৰ বিষয়ে ৰিচাৰ্চ কৰক, কি ফিল্ডত কাম কৰে, কোনে ইয়াৰ বৰ্ডত আছে বা কি ধৰণৰ ইম্পেক্ট ক্ৰিয়েট কৰি আছে, গোটেইখিনি আপুনি ডিটেইলভাৱে আপুনি ক্লিয়াৰিটি ৰাখক। কাৰণ আপুনি বেলেগ কোম্পানীৰ বিষয়ে যিমানে নাজানক কিয়, কিন্তু যিটো কোম্পানী আপোনাক হায়াৰ কৰিব গৈ আছে সেই কোম্পানী সদায় আপোনাৰ পৰা জানিব বিচাৰে যে সেইটো কোম্পানীৰ বিষয়ে আপুনি কিমান জানে, সিহঁতে কি ধৰণে কি ৰিলেটেড কাম কৰে, কেনেকুৱা ধৰণৰ সিহঁতৰ মাৰ্কেট প্ৰেজেঞ্চ, এই গোটেইখিনি আপোনাৰ জনা ভেৰি ইম্পৰ্টেণ্ট। চ' ইণ্টাৰভিউত ছাকচেছ হ'বলৈ হ'লে প্ৰথমতে এই তিনিটা বস্তু আপুনি ফিক্স কৰি লওক, নহ'লে ছেম ফেইলাৰ আপোনাৰ ৰিপিট হৈয়ে থাকিব।